Sondon Brahma Power Lubisula Subong. Sondonor kota bate, এইবিলাকৰ কথা বাদে এইবিলাক পাৱাৰ লবি মানুহ য'ত পাৱাৰ আছে তাতে গৈছে ভাল হৈছে তাতে কাম কৰি থাকক সি Pramod Borowa SP OC आरो IC खौ लानानै BPF नि मावथिफोरनि सायाव अशान्ति खालामनो हागौ प्रमोद बरोर লগত কোনো ঠিক নাই प्रमोद बरोरটো আজিকালি পাৱাৰত আছে না এইফালে SP এইফালে OC তাকবা IC লগাই পেলাই কিবা কিবি কৰি থাকে না प्रमोद बरोर प्रमोद बरोरे কৰিব পাৰে অশান্তিটো হিটো হাৰিব 100% হি জানি আছে 100% হাৰিব বুলি BJP जों BPF नि सोमोन्दोआ मोजां मोनब्ला आं बिदि थासारियाव थायामोन BJP লগত মই যদি ভাল হয় আজি এনেকুৱা হয় মই যদি BJP লগত ভাল হলে হয় মই আজি এই অৱস্থা থাকিব লগা হয় নেকি बेफोर बाथ्राया जों बुंनाय नङा बेफोर बाथ्राखौ BTC नि बारग' गाहाय हाग्रामा महिलारिया खौरांगिरिनि सिगाङाव बुंदों बिथां हाग्रामा महिलारिया खौरांगिरिनि सिगाङाव आरोबाव बुंबावदों दि बिसायख'थियाव प्रमोद बर'आ पुलिसखौ लानानै BPF नि सायाव अशान्ति खालामाब्ला BPF आ देरहागोना रोखा आरो बिथाङा बुंबावदों दि प्रमोद बर'आ बोसोराव बेसेबां रां फैयो बेखौल' जानो रोङो बेनि अनगा जेबो हाबा मावनो रोङा बेनि अनगायैबो बिथां हाग्रामा महिलारिया बुंबावदों दि आरो फैगौ 2025 मायथाइयाव BPF आ सरकार दाफिनगोना 100% रोखा होननानैबो बुंदों बिथां हाग्रामा महिलारिया sondonor কথা বাদে এইবিলাকৰ কথা বাদে এইবিলাক পাৱাৰ লবি মানুহ য'ত পাৱাৰ আছে তাতে গৈছে ভাল হৈছে তাতে কাম কৰি থাকক সি আমাৰ এতিয়া পাৱাৰত নাই আমাৰ লগত কি দৰকাৰ আছে sondonটো আহিবলৈ UPPL এতিয়া পাৱাৰত আছে পাৱাৰত থাকি পেলাই কাম কৰি থাকক দে আৰু কি লাগে 2025 সরকার বনাটো আপনার সপোন বুলি কৈছে কি সপোন মোৰ সপোন নহয় এইটো ৰাইজৰ সপোন চাই থাকক 2025ত BPF চৰকাৰ কৰিব এইটো 100% আৰু কেনেকৈ কৰিব আমি কৈ আছো পাব্লিকলি কৈ আছো যে কোকৰাঝাৰত 12টা সমষ্টি আছে ইয়াৰ ভিতৰত 10টাটো BPF জিকিব চিৰাং জিলা হিচাপে 7টা সমষ্টি আছে 7টা সমষ্টিৰ ভিতৰত আজিৰ দিনতো আমাৰ 5টা আছে এই 5টাতকে আমি বেছি জিকিম দে ধৰি লৈছো আমি 4টা একটা আৰু কমি ললো আজিৰ দিনত 5টা আছেতো আৰু কমি ললো মই 4টা 10 আৰু 4 14 বাক্সা জিলাত 11টা সমষ্টি আছে 11টা সমষ্টিৰ ভিতৰত 2020ত আমি অকল 2টাহে জিকিছে আজিৰ দিনত 2টাৰ পজিশন নহয় কমত 6টা নালাগে 5টা ধৰিছো মই 11টা সমষ্টিৰ ভিতৰত 5টা ধৰিছো মই 5টা আৰু 14টা কিমান হ'ল 19টা 19টা আৰু সেইফালে ওদালগুৰি জিলাত 10টা সমষ্টি আছে 10টা সমষ্টিৰ ভিতৰত আমি অকল এটাই জিকিছিল 2020ত আজি পজিশন হিটো নহয় কমত আমি 6টা পাই আছো 6টা নালাগে মোক আৰু কমাই লৈছো 5টা 19টা আৰু 5টা কিমান হয় 24টা চৰকাৰ কোনে বনাইছে প্ৰমোদ বড়ো বনাইছে না BPF বনাইছে এইবিলাক বাহনা কৰি লাভ নাই আৰু সিডলিত আমি জিকি আছো মই কৈ আছো সিডলিত যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় 100% BPF জিকি আছে আপনার শঙ্কা আছে নেকি যে ফেয়ার নহব হ'ব লাগে শান্তিপূৰ্ণভাৱে ইলেকশ্যনটো হ'ব লাগে প্ৰমোদ বড়োৰ লগত কোনো ঠিক নাই প্ৰমোদ বড়োটো আজিকালি পাৱাৰত আছে না এইফালে SP এইফালে OC তাকবা IC লগাই পেলাই কিবা কিবি কৰি থাকে না প্ৰমোদ বড়োৰে কৰিব পাৰে অশান্তিটো হিটো হাৰিব 100% হি জানি আছে 100% হাৰিব বুলি সেইকাৰণে হি কেতিয়াবা SP বা কোনোবা OC বা IC এইবিলাকক লগাই পেলাই আমাৰ কৰ্মীৰ ওপৰত উপদ্ৰৱ কৰিব পাৰে সেইটোৱে নিৰ্বাচনলৈ উপনিৰ্বাচনলৈ মাত্ৰ 8 দিন আছে টিকেটিং কেনেদৰে কেম্পেইন নাই আমাৰ কেম্পেইনটো ভালেই মতো চলি আছে ভালকৈ চলি আছে আপোনালোকে চাওক আমাৰ মিটিঙত যদি 100 জন হয় ইহঁতৰ মিটিঙত অকল 2জন 3জনেই হ'ব কালি জাকিৰ হুছেইনে কথা এটা কৈ গৈছে জাকিৰ হুছেইন সিকদাৰ কংগ্ৰেছৰ তেখেতে কৈছে যে কংগ্ৰেছ বিজেপি মানে হাগ্ৰামা মহিলাৰী মানে এইটোতো ৰাজনীতিত চবেই এরকম ক'ব কোনোবা কংগ্ৰেছেও মোক এনেকুৱা বদনাম কৰিব
কোনোবা বিজেপিও মোক এনেকুৱা বদনাম কৰিব, কোনোবা ইউ পি পি এলেও মোক এনেকুৱা বদনাম কৰিব। এইটো ৰাজনীতিৰ নিয়ম। কিন্তু সঁচা কথা সেইটোৱে, প্ৰমোদ বড়ো এইবাৰ শেষ এই উপনিৰ্বাচনত যদি ফ্ৰী এণ্ড ফেয়াৰ যদি ইলেকশ্যন হ'বলৈ দিয়ে, প্ৰমোদ বড়োই যদি পুলিচ লগাই পেলাই আমাক ওপৰত উপদ্ৰৱ নকৰে, তেতিয়াহ'লে আমি জিকিল বাছ। বিজেপিৰ লগত আপোনালোকৰ বোলে ভাল সম্পৰ্ক আছে, জাকিৰ হুছেইন এই বিজেপিৰ লগত মই যদি ভাল হয়, আজি এনেকুৱা হয় মই যদি বিজেপিৰ লগত ভাল হ'লে হয়, মই আজি এই অৱস্থাত থাকিব লগা হয় নেকি? প্ৰমোদ বড়োই কৈছে যে হাগ্ৰামাই মান সন্মান বচাবৰ বাবে যিকোনো মুখ খালি এই প্ৰমোদ বড়ো যাম বা এই পূৰ্বক কি জানে এই প্ৰমোদ বড়ো, সি যে পুৰা অত্যাচাৰ, মানে বছৰত যিটো পইচা আহে সেইটোকে খাব জানে, সি কাম কৰিব নাজানে। এই প্ৰমোদ বড়োৰ কথা ক'লে মই হাঁহি উঠে। 4 বছৰ আপোনাৰ যথেষ্ট উন্নয়ন কৰিলে। নাই, ক'ত উন্নয়ন, কি উন্নয়ন কৰিছে সি? জিৰ'। প্ৰমোদ বড়ো জিৰ'। প্ৰমোদ বড়োই কৈছিল ঘৰে ঘৰে চাকৰি দিম, এইটো সম্ভৱ নাকি? ক'ত ঘৰে ঘৰে চাকৰি? প্ৰমোদ বড়োই কৈছে ৭৫,০০০ দিম, ক'ত ৭৫,০০০ দিম? মাটিৰ পাট্টা দিম বুলি কৈছে, ক'ত মাটিৰ পাট্টা? আমাক বুৰ্বক বনাইছে এই ৩ বছৰৰ কাৰণে কিবা পাট্টা দিছে বুলি, কি কয় এইটো? প্ৰমোদ বড়োই চৰকাৰ চলাই আছে, সেটেলমেণ্ট কৰিব। প্ৰমোদ বড়ো একো কাম কৰা নাই, সেইকাৰণে ৰাইজে বেয়া পাইছে প্ৰমোদ বড়োক, ইউ পি পি এলক, সেইকাৰণে বি পি এফক ভোট দিব। কাৰণ সেইটোৱে। কাইলৈ মুখ্যমন্ত্ৰী আহি আছে, নাই, মুখ্যমন্ত্ৰী ক'ব পাৰে নেকি আপোনালোকক? এইটো এলায়েন্সৰ কথা। CM ছাৰে আহিব CM। পিছত BPF দল আৰু নাথাকে বুলি কৈছে। এইবিলাক মিছা, এইবিলাক কি? চন্দন ব্ৰহ্মতো সিটো যাম বা থাকক, সি ইউ পি পি এলতে থাকক, মই আৰু নলম, তাক লাভ নাই। আৰু এটা কথা কৈছে যে MP ইলেকশ্যনৰ সময়ত আপুনি কৈছিল যে চিনি নাপাওঁ, এতিয়া আকৌ মানুহ পঠিয়াই দিছে, এনেকুৱা ধৰণৰ কথা কৈছে। চন্দনক মই মৰম কৰি মই তাক এইবাৰ চিডলি নিৰ্বাচনত তাকে খেলিব দিম বুলি ভাবি পেলাই মই চন্দনক মানুহ পঠাইছিল চন্দনৰ তাত, আহক আপুনি টিকেট লওক, খেলক, আপুনি ইউ পি পি এলত টিকেট নাপায়। সেই কথাটো মই কৈছে, মইতো স্বীকাৰ কৰি লৈছোঁ। কি চিনি পোৱা নোপোৱাৰ কথা? ইউ পি পি এলত জাগা পাবহি, ইউ পি পি এলত জাগা পাবহি। আমি নাজানেই নেকি প্ৰমোদ বড়ো কোন হয়, ইউজি ব্ৰহ্ম কোন হয়, ৰংগৰা কোন হয়? এই চন্দনক জাগা দিয়া মানুহ। কি হ'ব? কি হ'ব? চন্দন জাগা নাপায়, পূৰ্বক জাগা নাপায়। এই চন্দন তাৰ পলিটিকেল কেৰিয়াৰ বেয়া হৈ গ'ল নেকি? শেষ।